Welcome back to my second channel, Rameshwar Vlog. আপোনালোকৰ মাজত মই উপস্থিত হৈছোহি যিসকল LCLC পৰীক্ষা দিয়া নাই আৰু যিসকলে দশম শ্ৰেণীত আছে, নৱম শ্ৰেণীত বা ক্লাছ 8তে থাকক, সেই সকলক মই এটা মোৰ ভিডিঅ'ৰ জৰিয়তে ভাবধাৰা দিম। কেনেকৈ দিম মই এতিয়া কম, গতিকে মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। ভাল পালে লাইক দিব আৰু যদি বেয়া পায় তেতিয়া ছাবস্ক্ৰাইব কৰিব। বেয়া পালে নতুন চেনেল দেখিব পাব আৰু লাইক দিলে সেনেকৈ থাকিব ভিডিঅ'খন। গতিকে আপোনালোকে অলপ স্কিপ নকৰাকৈ চাব চেষ্টা কৰক। মই সেই ফৰ্মুলা দিয়াৰ আগত আৰু এটাই অনুৰোধ, কিছুমানে হয়তো ভাবিব পাৰে মই ফাল্টু লেকচাৰ দিছোঁ, গতিকে এইটো ফাল্টু লেকচাৰ নহয়। আপোনালোকে বুজিবলৈ চেষ্টা কৰক। আৰু মোৰ ভিডিঅ' বেছি বনোৱা হোৱা নাই, প্ৰায় 7টা-8টা হৈছে। গতিকে এই 7টা-8টাতে যিখিনি আপোনালোকে মৰম দিছে, যিসকলে মোক মৰম চেনেহ দিছে, সেইসকলক আৰু অনুৰোধ যে মোৰ ভিডিঅ'খন আৰু চাওক। যি মৰম দিছে ভালে লাগিছে। এতিয়া মোৰ বেছি দিন হোৱা নাই, প্ৰায় 1 সপ্তাহ হৈছে এই চেনেল খুলি। গতিকে এই চেনেলটোতো ব্লেকে, গতিকে আন এটা চেনেলত মই গ্ৰামাৰ্ছ ক্লাছটো কৰিবলৈ চেষ্টা কৰিম আন এটা চেনেলত। গতিকে চেনেলটো ক'ব পৰা নাই এতিয়া কেনেকৈ খুলিম। গতিকে সেই চেনেল খুলিবলৈ কাৰণে মই এই ভিডিঅ'টো বনাইছোঁ। ভিডিঅ' বনোৱাৰ আগত মই এই ভিডিঅ'টো আপোনালোকক দেখাই দি আছোঁ। যিসকল ছায়েন্সত পঢ়িম বুলি ভাবিছে, পঢ়িব বিচাৰিছে, সেইসকলক এই কিতাপখন কিনিবলৈ কৈছোঁ। গণিতৰ সূত্ৰ, গতিকে ছায়েন্সত গ'লে আমাৰ অংকৰ প্ৰয়োজন। অংক শিকিবলৈ হ'লে আমাৰ ফৰ্মুলাৰ প্ৰয়োজন। ইয়াত সকলো ফৰ্মুলা আছে। গতিকে গণিত লাইব্ৰেৰী এই কিতাপ লাইব্ৰেৰীত যাওক, এই কিতাপখন কিনক। ইয়াত গোটেই সম্পূৰ্ণ সূত্ৰ আছে। সূত্ৰখিনি আপোনালোকে মুখস্থ কৰক আৰু ফৰ্মুলাখিনি মুখস্থ কৰিলে আপোনালোকৰ অংক কৰিবলৈ সোজা হ'ব। আৰু সোজা নহ'লে মোক ক'ব, মোৰ সোজা হোৱা নাই বুলি মন্তব্য দিব, কমেণ্ট। গতিকে এই ফৰ্মুলা দিলোঁ। ইয়াত গোটেইখিনি ফৰ্মুলা আছে, আপোনালোকে চাব পাৰিব। ইয়াত এয়া আৰু এয়া আছিলে, কি কয় আমি সকলো আছে এই কিতাপখনত। গতিকে আপোনালোকে চাব পাৰিব। এয়াই মোৰ ভিডিঅ'ত আপোনালোকক অনুৰোধ। গতিকে মই এই কথাষাৰ ক'বলৈ মই এই ভিডিঅ'খন বনাই আছোঁ। গতিকে মোৰ আৰু এটা চেনেল বনাবলৈ চেষ্টা কৰি আছোঁ। এইখিনিতে কৈ মোৰ ভিডিঅ' এতিয়া আন এটা প্ৰশ্ন আহি আছে। এইখন কিতাপ দেখিবলৈ পাইছে আপোনালোকে, কিন্তু এইখন কিতাপ এতিয়া বিষয়ে নকওঁ। ইয়াত লিখা আছে মন্ত্ৰ আৰু বন পাতেৰে ৰোগ নিৰাময়। গতিকে এইখন নকওঁ আপোনালোকক, এইটোৰ বিষয়েহে ক'ম। এইখন আপোনালোকে দেখি পাইছে, প্ৰাপ্তবয়স মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া। গতিকে আমাৰ কংগ্ৰেছৰ দিনত তৰুণ গগৈ আছিলে, তেখেতে আছিলে ৰেচন কাৰ্ডত। গতিকে আজি আমি দেখিবলৈ পাইছোঁ মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া। গতিকে এতিয়া মন্ত্ৰী চেঞ্জ হ'ল, মুখ্যমন্ত্ৰী এতিয়া হ'ল আমাৰ ডক্টৰ হেমন্ত বিশ্ব শৰ্মা। গতিকে কাৰ্ডখন আকৌ চেঞ্জ হ'ব নেকি? যদি চেঞ্জ হয় তেতিয়া মোক কমেণ্টত জনাব। আপোনালোকৰ মাজত এয়াই মোৰ অনুৰোধ যে মোক যদি ভাল পায় লাইক দিব আৰু যদি বেয়া পায় ছাবস্ক্ৰাইব কৰিব। গতিকে এয়াই আছিলে ভিডিঅ'খন। এনেকৈ বনাইছিলোঁ। ইয়াত গৰা, ইয়াত ষ্টেণ্ড, চেল্ফি ষ্টেণ্ডখন থৈ
ইয়াৰ পৰা বনাইছিলোঁ। এইটো এটা নিজান ঠাই কৰা কিনা এইখন নৈ সোৱণশিৰি নৈৰ নলা। গতিকে এইখিনি আছিলে ভিডিঅ'। নিজান জেগা ইয়াত আহি এই ভিডিঅ' কৰিছিলোঁ। ভিডিঅ'ৰ মূল উদ্দেশ্য আছিলে SLC পৰীক্ষাৰ নিদিয়াসকলৰ বাবে। গতিকে যদি বুজিব পাৰিছে তেতিয়া লাইক এখন দিব, আৰু যদি বুজিব পোৱা নাই কমেণ্ট এটা দিব। গতিকে ভিডিঅ'টোৰ শেষত মই আৰু এটা জেগা বা এই ঠাইখন দেখুৱাবলৈ অলপ চেষ্টা কৰিছোঁ। আপোনালোকে লোকেশ্যনত দেখি আহিব পাৰিব। লোকেশ্যন তলত দি দিম মই। আপোনালোকে খাওঁ যদি লাগিছে ঢেকীয়া খাবলৈ, তেতিয়া আহি যাওক। টোপোলা বান্ধি লৈ যাবলৈ আহি যাওক। এয়া ঢেকীয়া চাওক, পামেগাঁও 2 নং গেৰকি বগীনদী। এয়া ঢেকীয়া চাওক। আপোনালোকে খাওঁ যদি লাগিছে ঢেকীয়া আহি যাওক আপোনালোকে। গতিকে এইখিনি আছিলে ঠাই, আমাৰ এইখিনি ঠাই আছিলে। মই প্ৰায় 3টা ভিডিঅ' দিয়াৰ পাছত এইখন ঠাইতে এটা ভিডিঅ' বনাইছিলোঁ। এইখিনি আছিলে ঠাই। গাজিছে, বৰষুণ আহিব। বলক দৌৰি বলক আমি যাম বলক। আমি দৌৰি গৈ আছোঁ। মেঘ বৰষুণ দিব হৈছে। বলক আমি দৌৰি যাওঁ। বাই বাই, থেংক ইউ ছ' মাছ।